জীৱনটো কি হ'ব ধৰিছে জীৱনটো কেলা ৰিষ্টাৰ্টে মাৰি रुको দিওঁ নেকি जरा सबर करो ভাঙাব ধৰিছে খোৱাৰ পৰা উঠিবই মন নাযায় শুয়ে আছোঁ মই তাকো ঢেলা বিচনা পাৰি কি ক'ব বন্ধুসকল গুড মৰ্ণিং কোৱা ছোৱালী এজনীয়ে বিচাৰি পোৱা নাই আৰুনো লাইফ পাৰ্টনাৰ ক'ত বিচাৰি পাম আমাৰ নিচিনা মানুহ আৰু দেখিবলৈও বেয়া বহুত টেনশ্যন সেইকাৰণে ভাবিছোঁ আৰু ৰিষ্টাৰ্টে মাৰি দিওঁ আৰু खत्म জীৱনটোক बाय बाय टाटा কি गुड ক'ব बाय আৰু गया বিদেশৰ ছোৱালী আহি অসম পালেহি মোৰহে এনেকুৱা হৈছে ন ফেচবুকত হোৱাটছএপত মেছেজ দিলেও আমাৰ এই অসমৰ কেইজনী এই মেছেজৰ ৰিপ্লাই দিবলৈ টাইম নাই ৰিপ্লাই নিদিয়ে বহুত অহংকাৰে ক'ম নে কিয়ে ক'ম আৰু মানে গালি দিলেও বেয়া পাব চেনেলটোতো ছাবস্ক্ৰাইব কৰিবলৈ নোকোৱাকৈ আপোনালোকে নকৰেই কৈ দিছোঁ আৰু ছাবস্ক্ৰাইব কৰি দিবচোন ভিডিঅ'বোৰ কেনেকুৱা লাগে ভাল পালে ছাবস্ক্ৰাইব ৰঙাটো একদম বগা কৰি দিব আৰু ঘণ্টিটো বজাই দিব আপোনালোকৰ কাৰণে নতুন নতুন কমেডি ব্লগ আনি থাকিম টাইম নাপাওঁ কাৰণে মোবাইলটো বহুত বেয়া চাৰ্জে নাথাকে মোবাইল এটা ল'ম আৰু 2-3 মাহৰ ওচৰত তেতিয়া ডেইলি ব্লগ কমেডি পাই থাকিব ছাবস্ক্ৰাইব কৰি দিবচোন ছাবস্ক্ৰাইব কৰিবলৈ পইচা নালাগে নহয় কৰি দিব আৰু কি ক'ব আৰু 700তে ৰখিয়ে আছে বহুত দিন ধৰি এটা কমে কম বাঢ়িলেতো ভাল লাগে মনটো ভিডিঅ' এটা বনাবলৈ উৎসাহ এটা পাওঁ সেইটো মানে বনাব মন নোযোৱা হৈ গৈছে আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু